ৰ'ব আপোনালোকেও হয়তো ভাবিব পাৰে যে কোৰ্টলৈ যাওঁতেওনো ইমান এনেকৈ সাজি কাচি যাব লাগেনে বুলি। সেয়েহে আপোনালোককো জনাই থওঁ যে আজিৰ এই দিনটো তেওঁলোকৰ লগতে মোৰ বাবেও অকণমান স্পেচিয়েল হ'বলৈ গৈ আছে, যাৰ বাবেহে এনেদৰে আহিছোঁ। ইয়াৰে পৰিৱেশটো দেখি হয়তো আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে যে আমি ক'ত আহিছোঁ আৰু কিয় আহিছোঁ। আমি আহিছোঁ DC অফিচলৈ বুলি, আৰু তাইক দেখি লগতে এই প্ৰচেছখিনি দেখি হয়তো আপোনালোকে ঠিকেই অনুমান কৰিব পাৰিছে যে এয়া মেৰেজৰ প্ৰচেছেই ষ্টাৰ্ট হৈছে। চাওঁতে কেতিয়ানো আমি ইমান ডাঙৰ হ'লেও গমেই নাপালোঁ। সৰুৰে পৰা একেলগে পঢ়া ছোৱালীজনীৰ আজি কোৰ্ট মেৰেজ, সেয়েহে মই তাইৰ বেষ্ট ফ্ৰেণ্ডৰ লগতে এগৰাকী এডভকেটৰ কাম দুয়োটা একেলগে চলাই নিছোঁ। তাইৰ এই নতুন যাত্ৰাত আপোনালোকেও অকণমান আশীৰ্বাদ আৰু মৰম দি যাব দেই। পিছে আজিৰে পৰা তেওঁলোক লিগেলি হাজবেণ্ড আৰু ৱাইফ, মানে মিষ্টাৰ আৰু মিছেছ বৰা বুলিও ক'ব পাৰিব। সেয়েহে ভিডিঅ'টো স্মৃতি হৈ থাকক বুলিয়েই তাইৰ লগতে ময়ো অকণমান ধুনীয়া হৈ গৈছিলোঁ। তেনেহ'লে আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত।